Hey guys, welcome to my channel. Manas blog to this detail blog to আৰম্ভ কৰো আৰু আজি blog to হৈছে বলে যাবলৈ হৈছে ধামাকা মানে আপোনালোকে যে থাম্বনেলটো চাইছে তেতিয়াহ'লে গমেই পাইছে মই আজি ক'ত যাইছো তেতিয়াহ'লে ব্লগটো চাই দিক এটা ভিডিঅ'ত কৈছিলো যে এৰে আগৰ ভিডিঅ'টো কৈছিলো যে কালী মন্দিৰত যে ভিডিঅ' দেখিব কিন্তু সেইটো ভিডিঅ' মই দিব নোৱাৰিলো কাৰণ তাৰমানে সেইটো ভিডিঅ' ৰাতি দিলো তাৰপিছত মই দিয়াৰ পিছত তাৰমানে নেট যিখিনি নেট আছিল মোৰ সেইখিনি নেট শেষ হৈ গ'ল বাবে মোৰ ভিডিঅ'টো তাৰমানে আপলোড ফেইল হৈ গ'ল তাৰপিছত মই গেলাৰীৰ পৰা ভিডিঅ'টো তাৰমানে ভিডিঅ'টো যাই থাকোঁতে ডিলিট কৰি দিলোঁ সেইবাবে মই ভিডিঅ'টো আৰু আনি কিনে দিব নোৱাৰিলোঁ সেইবাবে সেইটো ভিডিঅ' দিব নোৱাৰিলোঁ সেইবাবে মই এইটো ভিডিঅ' আজি বনাম সেইবাবে এইটো ভিডিঅ' চাব বাজিল কেইটা চাওক গাইছ 4:47 4:47 এনেকুৱা হৈছে তাৰমানে আগতে গাইছ 4:47 মিনিট পোহৰে আছিল আমার বিদ্যাপীঠলৈ অহা ৰমাতে বিদ্যাপীঠলৈ অহা ৰাস্তা আৰু ৰাস্তাৰ আগতে আছে আমাৰ পূজা চলিছে আৰু গাইছ চাব পাৰে এইফালে পূজা চলিছে এইফালে আপুনি ফটো উঠিব পাৰে আৰু এইফালে তাৰমানে ডেক'ৰেশ্যন আছে আপোনালোকে বহিব পাৰে ইচ্ছা কৰিলে আৰু এইফালে দোকান আছে মই পিছত দেখুৱাইছোঁ আৰু এইফালে মন্দিৰ আছে আৰু এইফালে ষ্টেজ আছে আৰু মই সেইফালে যাই আপোনালোকক দেখুৱাইছোঁ ফুচকা তাৰপিছত এইফালে ফুচকাৰ দোকান তাত ফুচকাৰ দোকান আছে তাৰপিছত এইফালে আপুনি চিপছ খায় যি খায় মিঠা পানৰ দোকান তাৰপিছত এইফালে আপোনাৰ বেলুনৰ দোকান আৰু গাইছ চাব পাৰে তাৰপিছত পিকে পাণ ভাণ্ডাৰ চাব পাৰে গাইছ চিনেমাৰ দোকান তাৰমানে চাব পাৰে এইফালে খেলা বস্তুৰ দোকান এইফালে আপোনাৰ যিখিনি এইখনৰ খেলা বস্তু দোকান এইটো ল'লে আপোনাৰ খেলা বস্তু হ'ব বেছি একো নাই এইখনৰ চচমাৰ দোকান বাকী একো নাই এইফালে আৰু গাইছ চাব পাৰে এয়া হোটেল আহিছে গাইছ এইটো ল'লে গাইছ আপোনালোকে হোটেল পাব মিঠাই জিলাপি আৰু মিঠাই পাব গাইছ চাব পাৰে এইফালে জিলাপি আছে আৰু এইফালে খেলা খেলিব পাৰিব আপুনি এইফালে আছে গাইছ গিলাচ কেইটা যদি আপোনালোকে যদি পেলাব পাৰে বলটোৰে কিন্তু তেতিয়া আপোনাৰ হাঁহ এটা পাব এই গাইছ চাব পাৰে বেপাৰ আৰু গাইছ চাব পাৰে পুলিচ গাইছ চাৰিওফালে ঘূৰিয়ে আছে পুলিচ চাৰিওফালে ঘূৰি আছে গাইছ এইখন হ'ল টিহু চক আৰক্ষী থানা মানে চকীৰ চাব পাৰে এইখিনিয়ে তো গাইছ ঘৰ আহি পালোঁ কিন্তু ঘৰ আহি কিনে কাপোৰে হালা নাই মই লগে আহিছোঁ আৰু ভিডিঅ' মানে কণ্টিনিউ কৰিলোঁ গাইছ ইমান ভাল হ'লে পূজা আৰু তাৰমানে ইমান তাৰমানে দোকানো অহা নাই তাৰমানে যিখিনি দেখালোঁ কিন্তু মোৰ মতে গাইছ 10ৰ ভিতৰত 5 পাব লাগে আৰু গাইছ খোৱা বস্তু দোকান আহিছে কিন্তু মীনা বজাৰ নাহিল আকৌ নাহিল কিন্তু তাৰ কাষত এখন স্কুল আছিল বিদ্যাপীঠ নামৰ সেইখন স্কুলত যদি পাতিলা হয় তাৰমানে বহুত ডাঙৰ ফিল্ড তাৰমানে আপোনালোকে তাৰমানে আমাৰ টিউচকৰ বাসন্তী পূজা জুবিন গাৰ্গ অহা চাব তাৰমানে বেলেগৰ ইউটিউব চেনেল চাব মোৰতো তাৰমানে দিয়া নাই এতিয়া তাৰমানে সেইটোত চালে আপুনি গম পাব কেতিয়া কিমান আমাৰ ডাঙৰ তাৰমানে ফিল্ডখন সেনেকুৱা তাৰমানে ডাঙৰ ফিল্ড তাতে তাৰমানে কৰিব পাৰিলে হয় কিন্তু নকৰিলে কমিটিয়ে সেইবাবে ইমান যাই ভাল লাগে না তাৰমানে ৰাস্তাৰ কাষতে দোকানবোৰ আছে চব তাৰমানে এইখন ৰাস্তা এইফালে দোকান তাৰপিছত মই তাতে চালোঁ কিন্তু ধুলীয়াও চালোঁ তেতিয়া মোৰ ধুলীয়া চাওঁতে বেছি চোৱা নাই 5 মিনিটমান চালোঁ তাৰপিছত ফুচকা খালোঁ কিবা খালোঁ খাই কিনে এতিয়া আহিলোঁ তেতিয়াহ'লে গাইছ ব্লগটো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মোৰ 1K ভিউজৰ বহুত তাৰমানে ওচৰত হৈছে তাৰমানে আপোনালোকে যদি এটা ভিডিঅ' দিছোঁৱে আৰু এইটো ভিডিঅ' চাই যদি আপোনালোকে যদি 1K ভিউজ কৰিব পাৰে তেতিয়াহ'লে চেলেঞ্জৰ ভিডিঅ' আছে ফুড চেলেঞ্জ তেতিয়াহ'লে ফুড চেলেঞ্জৰ ভিডিঅ' দিম আপোনালোকে ব্লগ কেইটা চাই দিব যিকেইটা ব্লগ আছে তাৰমানে কেইটা ফুড চেলেঞ্জটো হিচাপ তেতিয়াহ'লে ব্লগটো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব
আৰু আহিছে নতুন ভিডিঅ' কি আহিছে নাজানো কিন্তু নতুন ভিডিঅ' আহিছে ধামাকা ভিডিঅ' আহিছে তেতিয়াহ'লে ব্লগটো এইখিনিতে এণ্ড বাই રેવા દો હવે નથી જે મજામાં ખાલી વાવટા ધજામાં એવો હાડનો પ્રવાસી ગોતી લો એવો કોણ શીખા